মানে জেৰা কৰিব দেউতা পুলিচ যেতিয়া কৰিব পাৰে তেতিয়াহ'লে থাৰ্ড ডিগ্ৰী এপ্লাই নকৰা গেৰাণ্টি আছে যি ডিগ্ৰী এপ্লাই নকৰক কিয় মোৰ কিন্তু একো প্ৰব্লেম নহয় আমি কিমান বছৰ প্ৰেম কৰিছোঁ সেইটো ডাঙৰ কথা নহয় কিন্তু ইমান বছৰ তুমি মোক ইমান মৰমেৰে আৱৰি দিছা সেই মৰমবোৰ যদি হঠাৎ হেৰাই যায় মই মৰি থাকিম বিস্মিতা আকাশ সেইকাৰণে কৈছোঁ তোমাৰ দেউতাই যি চৰ্তই নিদিয়ক লাগিলে মই মানিবই লাগিব যিকোনো প্ৰকাৰে তোমাক হাঁচিত কৰিবই লাগিব বিস্মিতা তুমি মোক ইমান ভাল পোৱা তুমি ভবাতকৈ বহুত বেছি বিস্মিতা পুলিচৰ চকু দেখিলে চিনি পাওঁ কোন চৰ কোন টকাই অঁ নাচোন মাজনী মোৰ কাৰণে ধুনীয়াকৈ একাপ চাহ বনাই আনিলোঁ আনো ৰ'বা আকাশে চাহ খোৱা এই নালাগে যা একাপ আনিলেই হ'ব আকাশ আলহী নহয় নহয় যা একাপ আনিলে কিন্তু দেউতা তোক মই যাবলৈ কৈছোঁ নহয় তই যা শুনিছোঁ তুমি হেনো মোৰ ছোৱালীক বিয়া পাতিবা কিন্তু বিয়াৰ পিছত কি খবৰ তোমাৰ পত্নী সামান্য ভাত পুঠি যোগাৰ কৰিব পাৰিবানে হ'বনে সামৰ্থ্য তোমাৰ বিস্মিতা মই ভোকত ৰাখিব পাৰিম সুদা পেটেৰে কোনো বেছি দিন জীয়াই থাকিব নোৱাৰে ডেকা ল'ৰা মোৰ ছোৱালীও ভোক লাগিব তাই কিবা এটা খাবলৈ বিচাৰিব এতিয়া কি দিবা পানী ভাতৰ পুৰি থোৱা আলু প্লিজ ছাৰ প্লিজ মোৰ যোগ্যতাক ইমান অপমান নকৰিব মই ইমান গৰীব ঘৰৰ ল'ৰা নহয় জানো জানো তোমালোক বহুত ধনী আৰু প্ৰতিপক্ষী তোমালোকৰ দুটা ফেক্টৰী এটা ইটা ভাটা আছে কিন্তু দুখৰ বিষয় তাৰ এটাৰো তুমি মালিক নোহোৱা আন কোনোবাই অঁ তুমি তাত লোকৰ পুতৌ পাত্ৰ হৈ থাকিব পাৰা কিন্তু মোৰ ছোৱালীক লোকৰ চোৱা চেলেকিবলৈ পঠাব নোৱাৰো অঁ এইবিলাকৰ যদি মালিকী স্বত্ব তোমাৰ নামত কৰি ল'ব পাৰা তেতিয়া কথাটো মই নতুনকৈ চিন্তা কৰিব পাৰোঁ কি হ'ল কি ভাবিছা হ'বনে সাহস সেইখিনি তোমাৰ এজন পুলিচ অফিচাৰৰ জীয়েকৰ লগত প্ৰেম কৰিব পাৰিছা যেতিয়া সেইখিনি সাহস তোমাৰ নহ'বনে হা পাৰিম প্ৰথমে মই পাঠ্য বিচাৰিম নিদিলে মই কাঢ়ি আনিম ভেৰি গুড পাৰিবা পাৰিবা তুমি বিস্মিতাক ক'ব মই আকৌ আহিম কিন্তু আপোনাৰ আলহীলৈ নহয় জোৱাই হ'বলৈ অঁ মই তাক যাবলৈ দিলোঁ সি আকৌ আহিব হেনো জোৱাই হ'বলৈ আকাশৰ বিয়াৰ বয়স হৈছে নতুন ছোৱালী এজনী আনি নতুন এখন ঘৰত সোমোৱাৰ চিন্তা কৰিব আৰু সি নতুন ঘৰখনত সোমালে ৰিমাইটো অভিমান কৰিবই সেয়েহে দুইটাৰ কাৰণে দুটা ফ্লেট বুক কৰি থৈ কিন্তু তোমাৰ নিজৰ ঘৰ মোৰ কথা ভবাই নাই এতিয়া আগতে ভাই ভনী ভাল চিন্তাবিলো সিহঁতৰ ভাল মানে এইটো মোৰো ভাল আৰু কি ভাবিছোঁ জানা আকাশত যেতিয়া চাকৰি বাকৰি নহ'লে আমাৰ এই গোটেই ফেক্টৰীবোৰ তাৰ নামতে লিখি দিম অঁ অৱশ্যে মোৰ নামত এটা ফেক্টৰী ৰাখিম এই ৰীমাকো ধুমধামেৰে লাগিব নহয় সিহঁতৰ কাৰণে তুমি ইমান চিন্তা কৰা কিন্তু সিহঁতৰ বাবে আটাইতকৈ বেয়া পোৱা মানুহটো হৈছে তুমি মোৰ কথা নুশুনি সিহঁত তেনেকৈ ইমান অকৃতজ্ঞ হ'ব পাৰে ৰুদ্ৰ এইবোৰ চব ঠিক হৈ যাব পাৰি অতৰণে সিহঁতে মোৰ কাৰা শাসনহে দেখিছে মোৰ যেতিয়া মৰম দেখিব মমৰ দৰে গলি যাব আৰু পিছে পিছে দৌৰি দৌৰি ক'ব ওৰ বিকতা চবচে বেটা জ্ঞান ইমান সৰু হৈ থকা হ'লে ভাল নাই তেতিয়াতো আৰু গালি গালাজ পানী দিবলগীয়া নহ'লহেঁতেন তুমি ভিতৰলৈ যোৱাচোন আজি কিবা এটা হেষ্ট হ'ব কি কৰিম পিছত গম পাবা নহয় তুমি এতিয়া ভিতৰলৈ যোৱাচোন আপুনি বাহিৰলৈ নাযাওক সোমাই আহক কোন আহিছে উকিল উকিল বহক তুমি পিছত গম পাবা নহয় তুমি অকল আমাক বকিয়ে থাকা চব কথাতে মাত মাতিব নাপায় নহয় তুমি ভিতৰলৈ যোৱাচোন তই মাৰ কেনেকৈ কৈছ মোৰ
আজিৰ পৰা এই ঘৰ ফেক্টৰী সকলোবোৰ তই মোৰ নামত লিখি দিছ কি মোৰ দেউতাৰ ফেক্টৰী ইটা বটা আজিৰ পৰা মালিক মই ইয়াত তোৰ কৰ্তৃত্ব থাকিব মাত্ৰ 1%। কেইদিনমানৰ পিছত এইবিলাক কাম মই নিজেই কৰিলোহেঁতেন কিন্তু হঠাৎ একো বস্তু নোহোৱাকৈ পাৰো নোৱাৰো সেইবোৰ মোৰ কথা তোক মাত্ৰ চহী কৰিবলৈ কৈছো চহী কৰি দে মই নকৰোঁ এটা অনভিজ্ঞৰ আগত ইমানখিনি সম্পত্তি মই ধ্বংস হ'বলৈ দিব নোৱাৰোঁ মোৰ দেউতাৰ সম্পত্তি প্ৰথমে অধিকাৰ কেৱল মোৰ ইয়াত এটা বাহিৰৰ মানুহে চলে গ'লে কৌশলে ভোগ কৰিব পাৰে কিন্তু মালিক হ'ব নোৱাৰে তাৎপৰ্য নকওঁ কিয় আমাৰ মুখৰ ভাত কাঢ়ি খাওঁতে খাওঁতে তোৰ অভ্যাস হৈ গৈছে বাহিৰৰ পৰা মৰম দেখুৱাই দেখুৱাই ভিতৰি ভিতৰি আমাক তই ভিক্ষাৰী কৰাৰ কথা ভাবিছ যিখন ঘৰত তই খাইছ সেইখন ঘৰত তই ডকাইত কৰিছ ডকাইত হৈ দুজনৰ মানুহ ডকাইত হয় মই ডকাইত মই আনৰ ভাগ্যকাৰী তই মোৰ ইমান বেয়া ইমান তললৈ যাব লাগিব যিখন বুকুত তোৰ মূৰটোৰ নুকুলে টোপনি নাহিছে নাই আৰু নকবি আকাশ ইয়াতকৈ যদি আৰু বেছিকৈ ক মৰিয়ে থাকিম মই হ'ব তোৰ নাটকেনে বন্ধ কৰ আজি তাই চৰিয়াই চৰিয়াই দুইখন গাল ৰঙা কৰি দিলোহেঁতেন আৰু আজি মই চহিও এই ধুনীয়া হাতখনৰেই কৰিম কাৰণ এইখন হাতত সম্পত্তি মোৰ বহুত মৰম সোমাই আছে দিয়ক উকিল চাহাব দলিলখন দিয়ক কৈলো কথা হাতখনে কষ্ট পাব পাৰে মানুহেও কওক অন্তৰখনেতো তাতকৈ বেছি কষ্ট পাই আছে আৰু চহী কৰ বেয়া নাপাব দেই আমাৰ কামেই এইবিলাক আপোনাৰ মংগল আপুনি এখন ঘৰৰ অমংগল কোনখন ঘৰৰ তুমি জানে কি কৰিব একোতো কৰিব নোৱাৰোৱেই তথাপিও সোধো আৰু আপুনি দিয়া সেন্দুৰখন এতিয়াও পিন্ধি আছে নহয় এটা কথা কওকচোন সেইদিনা বুলি এজন মানুহে আপোনাৰ সন্মুখত বৰ ডাঙৰকৈ কৈ গ'ল অথচ আপুনি একো নকৰিলে তোমাক কোনে ক'লে মুকুতে ক'লে মই জনাত আপোনাৰ সন্মুখত কোনো উচ্চ স্বৰত কথা ক'ব নোৱাৰে যিয়ে কয় সিও ৰেহাই নাপায় তাক মই ৰেহাই দিলোঁ আমাৰ পূজাকে গাড়ীখন লৈ আহ তেওঁ আপোনাৰ চিনাকি নেকি চিনাকি হ'লে মই জানো কেতিয়াবা কাৰোবাক ৰেহাই দিয়া শুনিছ তেনেহ'লে সেইজন মানুহক ৰেহাই দিলে কিয় তেওঁ দিয়া গালিবোৰ মনে মনে শুনি গ'ল কিয় বা মোক একোটা জুই জ্বলাবলৈ এডাল বাঁহৰ প্ৰয়োজন আৰু সেই প্ৰয়োজনখিনি পূৰণ কৰিছে এই মানুহটো আমিতো গহৰি খালে জুইকুৰা জ্বলিব আৰু ঘৰখন জ্বলি চাই হ'ব আৰু ঠাণ্ডা হ'ব এইবোৰ আপুনি কি কৈছে মই হ'লে একো বুজা নাই বুজাৰ দৰকাৰ নাই বেছিকৈ বুজিবলৈ যাবা কিজানি তুমিও যদি চাই হৈ যোৱা আৰু কিমানৰ চলাবি তই আরে তই এই মাত্র ধৰা তোর কথাকে ভাবিছিলো তই কিন্তু বহুত দিন বাঁচবি দেই তই এদিন নাবাচ তই যি খেল আৰম্ভ কৰিছ বৰ বেয়াকৈ আউট হৈ যাবি বৰ বেয়াকৈ মনিকা তুমি কৈ থাকা ৰবা তুমি ইয়াৰ পৰিবাৰ নোহোৱা জানো হয় আৰে যদি হয় তেনে ইয়াক বুজোৱা ইমান কম দিনতে যাতে তোমাক বিধৱাৰ ভান নোখোৱায় মনিকা তুমি কৈ থাকা তোৰ কি ক'ব লগা আছে মোক ক তোক কৈ লাভ নাই আৰু তোক কৈছো বাটে বাটে এটা কথা ভাবি যাবা সেন্দুৰ ই নহয় তুমি পিন্ধিছা এইখিনি ৰক্ষা কৰা দায়িত্ব ইয়াৰ নহয়
তোমাৰ মনিকা তুমি কৈ থাকা তই আজি আকৌ আহিলি যে তই নাজানো মই ইয়ালৈ কিয় আহিছো আকাশৰ পিছতেই সকলোবোৰ সম্পত্তি তাৰ নামত কৰি ললি নহয় তাতে তই ভালকৈ জানো যেতিয়ালৈকে সেইখিনি মোৰ ৰাজত্ব চলিব তই তোৰ নিজৰ পৰা বাদ দে তই কাকো যাবিব নোৱাৰ আৰে ইমান সুন্দৰ চাল কোনে খেলিব পাৰে কাগজ তোমাৰ বাহিৰে তোৰ কথা শুনি আজিকালি সি মোক ফেক্টৰীটো সোমাব নিদিয়া হৈছে আরে ভালো আছে তুই মোরতে তাই জানা মোর ফ্যাক্টরি আছে লাইট আছে সাইকেল আছে এবারে তুই মার আরে গোটেই জীৱনটো শুকাই থাকিল তথাপি তোৰ এই জঘন্য সাম্ৰাজ্যত মই গঢ়ি নথওঁ তেনে যা কেন অনুচিষ্ট ভোজন কৰি থাক কৰিম বুজাম সিহঁতৰ অনুচিতকে মই অমৃত বুলি প্ৰাণ কৰি যাম কিন্তু মৃত্যুৰ আগত দেউতাক দিয়া কথাৰ পৰা মই কেতিয়াও বঞ্চিত নহওঁ তোৰ দেউতাক দিয়া কথাবিলাক কথা হা আৰু তোৰ মাক মোক মাক দিয়া কথাবিলাক কি হা তোৰ দেউতাক দিয়া কথাবিলাক মহামূল্যৱান আৰু মোক মাক দিয়া কথাবিলাক হা এই জেগাটোৰ কথা মোৰ বুকুত জ্বলি থকা জুইকুৰাত আৰু ঘিউ নধালি তই যা ঐ তই কাক ভয় দেখাইছ হা কাক ভয় দেখাইছ তই ভালে ভালে সকলোবোৰ খেল বন্ধ কৰ নহ'লে ময়ো পাহৰি যাম তোৰ মা কোন আৰু মোৰ দেউতা কোন এই বুকুত মন আছিল কিহত আছিল কোনোবা আগত আছো ভয় খুলি আছিলো চাগে তাৰে লাল বুলি আহিছে ভেৰি নৰ্মেল আমাৰ জগতত এইবিলাক চলিয়ে থাকে আচ্ছা বহুত ধন্যবাদ বচালি যে মোক এটা কথা মনত ৰাখিবি মই যাক বচাম বুলি ভাবো তাক কোনেও মাৰিব নোৱাৰে আৰু যাক মাৰিম বুলি ভাবো তাক কোনেও বচাব নোৱাৰে আৰু মনুহে একে জবাবে মই যাক মাৰিম বুলি ভাবো তাক মাৰিমে আৰু যাক জ্বলাম বুলি ভাবো সি জ্বলি নাই হ'ব নাই নহয় অফিচাৰজনে কৈছে 10 লাখ মান টকা দিলে ৰিচৰ্ভৰ চাকৰিটো হ'ব মই আকাশক খুজিছিলো কিন্তু সি সিধাই নাই বুলি ক'লে ইপিনে মই ৰিচৰ্ভক কথা দিছো যিকোনো প্ৰকাৰে টকা যোগাৰ কৰি দিমে আকাশৰ ভনীয়েক ছাৰ আৰু এইটো ছাৰ মোৰ পাৰ্টনাৰ নতুনকে ৰাখিছো নহয় মানে তাকে চিকুটি দিলে খং কৰে যে সেইকাৰণে ইয়াকে ৰাখিছো মই পেমেণ্টটো কৰো বেচেৰে বহুত আশা কৰি আছে কিবা এটা কৰক আৰু মোৰ কাৰণে আপুনিয়ে শেষ আশা ভৰসা দাদাক যেনেকৈ চকু মেলি চাইছিল মোকো চাওক মই সদায় আপোনাৰ ওচৰত কৃতজ্ঞ হৈ থাকিম আৰু তোমাৰ কৃতজ্ঞতা মূল্য 10 লাখ টকা ইমান চাহি কৃতজ্ঞতা প্লিজ মই আপোনাক হাতযোৰ কৰিছো মোক বিমুখ নকৰিব মই ৰিচৰ্ভক কথা দিছো যিকোনো প্ৰকাৰে টকা যোগাৰ কৰিমে এতিয়া আপুনিও যদি না কৰে মই তাক কি জবাব দিম জবাববিলাক দিয়াৰ আগতে মই মাক দিবলৈ কোনো জবাব নাছিল কিন্তু জবাববিলাক ঠিক কৰি পেলাইছে ঠিক আছে বিনিময় তুমি মোৰ কাম কৰিব কাম মানে বেলেগ কাম নহয় আমাৰ ছাৰে চাকৰি কৰাৰ কথা কৈছে চাকৰি কৰাটো আপত্তি নাই কিন্তু চাকৰিটো মোৰ এটা নাইট ক্লাব আছে তাত পাৰ্মানেণ্ট ডেন্সাৰ জনে বেমাৰৰ বহুদিন ঘৰতে পৰি আছে তাই ঠাইত তুমি নাচিব তাতে তুমি নাচিবও জানা নাইট ক্লাবত নাচিবলৈ থাকে তোমাৰ একো অসুবিধাও নহয় তুমি আমাৰ নাচি দিয়া আৰু এই 10 মিনিট লৈ যোৱা আগৰ মানে আপোনালোকে মোক কিবা আলটু ফালটু কৰা ছোৱালী বুলি ভাবিছে নেকি মই নাইট ক্লাবত নাচিম ইমান জঘন্য কামৰ অশান্তি আপোনাৰ ৰাস্তা লাগে অচিনাকি মানুহৰ ওচৰত ভিক্ষাৰ জুমকা পাতিবলৈ লাজ লাগে ইয়ালৈ অহাতে মোৰ ভুল হৈছে ভিক্ষা খুজিলো বুলিয়ে মোক কোনোবাই লঠিয়াই নৰ্দমাত পেলাই দিব
কলকাতা ছাৰ তাইক যাবলৈ দিলে ইমান বুজাই মেলি আনিছিলো আকৌ আহিব হে আপুনি কেনেকৈ জানিলে তাইৰ বাপেককে জানো তাইক নাজানিম ছাৰ গুণ্ডাটোক আকৌ কিয় মাতিলে মাতিছিল আমাৰ ফেক্টৰী ড্ৰাগছ মানে হিৰোইন আৰু কুকিনৰ কেইবাটাও কাৰ্টুন কৰি আছো নহয় আচ্ছা ছাৰ অলৰেডি সেইখিনি মই পঠাবলৈ 2খন তাত বুকিং কৰিলোঁ বুকিং কেঞ্চেল কৰ বুকিং কেঞ্চেল কৰ আচ্ছা ছাৰ এই তাহঁতৰ ফেক্টৰীৰ পৰা মানে আকাশৰ ফেক্টৰীৰ পৰা এই ৰাতি ৰাতি কেইবাটাও পৰা ওলাই যায় নহয় যায় ছাৰ যায় কালি আপোনাৰ ফেক্টৰী মাল নাযায় ঠিক আছে ছাৰ আমাৰ ফেক্টৰী ড্ৰাগছ মানে হিৰোইন আৰু কুকিনৰ কাৰ্টুন আনি ফেক্টৰীৰ আগত উঠাই দিয়ে বিজনেছ কৰিব লাগে এই চিকিউৰিটি বুজাই ঠিক আছে ছাৰ ঠিক আছে কিন্তু ছাৰ আমাৰ ট্ৰাককেইখনেতো মেনেজ কৰিব পাৰে পুলিচক কিন্তু সিহঁতৰ কিখনে নোৱাৰিব যদি পুলিচে ধৰি লয় আৰু সিহঁতৰ লোকচান মানে আমাৰ লাভে কিমান কি কৰিব পাৰে আৰু তুমিতো মাত্ৰ এবাৰ আমাক নাচিহে দিব লাগিছিল সাধাৰণ কাম দুটা তুমি কৰিব নোৱাৰিলানে মানিলো নাইট ক্লাবত নাচিবলৈ তোমাৰ লাজ লাগে কিন্তু 10 লাখ টকাৰ কাৰণে ইমানখিনি ত্যাগ স্বীকাৰ কৰিব লাগিব ৰীমা তোমাৰ কাৰণে মই সকলো কৰিবলৈ সাজু আছো সেইবোৰ ইমান জঘন্য তুমি বুজিবলৈ চেষ্টা কৰা ৰীমা তোমাৰ মোৰ ভৱিষ্যতৰ কাৰণে মোৰ এই চাকৰিটো বহুত বেছি জৰুৰী তোমাৰ লাজ মান সন্মানতকৈ বেছি জৰুৰী বহুত মাথা মাৰি চাকৰি চেনেলটো লগাইছো এইবাৰ যদি চাকৰিটো নহয় গোটেই জীৱন ৰাম বেকাৰ হৈ থাকিব লাগিব কি কৰিম কোৱা কেনেকৈ পাতিম আমাৰ সপোনৰ কোৱা ৰীমা কেনেকৈ সাৰ্থক কৰিম আমাৰ সপোনবোৰ চব শেষ হৈ যাব ৰীমা চব শেষ হৈ যাব প্ৰেমৰ কাৰণে হয়তো বহুতে বহুত ত্যাগ কৰিব পাৰে তুমি সাধাৰণ কামটোকে কৰিব নোৱাৰিবানে ইমান তুলুঙানে তোমাৰ প্ৰেম তুমি হয়তো অনুমানে কৰিব নোৱাৰা ঠিক আছে তোমাৰ কথাই হওক মই ক্লাবত নাচিব লাগে নাচিম তুমি চাব লাগে পাবা কিন্তু তাৰ মাজত তুমি মোক এটা কথা দিব লাগে কোৱা ৰীমা কি কথা ক্লাবত নাচাৰ কাৰণে মোৰ জীৱন নাম সকলো দায়িত্ব তুমি ল'ব লাগিব ৰোম ৰীমা তোমাৰ সদনাম বদনাম সকলোৰে দায়িত্ব মই ল'ম পুলিচে ধৰি লৈ গৈছে আৰু তোমালোকক ইয়াত দেখিলে ডাঙৰ কাণ্ড হ'ব ৰং কাণ্ড হ'ব আমি খেদি তোমালোক পিছফালে তোমালোক বাৰু পলালা মই এতিয়া কেনি যাওঁ